খেপো তোমাক সদায় মই মদ খুৱাই আছো তুমি মদৰ উপকাৰিতাৰ বিষয়ে মোক ক'ব পাৰিবা নাই কি ক মই যদি মদৰ উপকাৰিতাৰ বিষয়ে নাজানো মই মৰি থকাই বাৰে ঠিক আছে তুমি যদি মদৰ উপকাৰিতাৰ বিষয়ে কৈ যাবা মই আৰামছে শুনি যাম মদ খালে মানুহৰ মনটো ৰিমজিম কৰি থাকে ঘৰত দৈনিকে কৰা মাৰপিট অত্যাচাৰৰ টেনচন দূৰ কৰাত ই মদে সহায় কৰে হয় নে এইটো সঁচা কথা দেই মদ খালে বন্ধুত্ব নাজানি বৃদ্ধি হয় কিয়নো সি সমাহে ফাংচনে মাটিয়ে বালিয়ে পৰি নচা আৰু মানুহখিনিতো কোনো চিনা মিনা কথা নাই এতিয়া সকলোৰ মাজত মদে একতাৰ দোলেৰে বান্ধি একদম ফাংচন চোৱা ভাওনা চোৱা বা আৰম্ভ কৰি সকলোতে একদম বন্ধুত্ব নাজানি গ্ৰহণ কৰে একমাত্ৰ মদেই হয় তুমি বহুত কথাই জানা নহয় নো কি আৰু শুনিবা নেকি কৈ যা বৰ ধুনীয়া কথা আলোচনা হৈছে গম পাইছা নে বান্ধু যিবিলাক মানুহে নিবুকা কথা নাপাতে মানুহৰ লগত কথা পাতিব ইচ্ছা নকৰে সেইবিলাক দুপেট বেছিকে খুৱাই দিয়া পাছত দেখিবা সিহঁতৰ কথা নিচিকে এইটো কথা মনত যদি মদ এবেগ খুৱাই দিবা হৈ গ'ল আৰু পুৰা কথা নেৰে বান্ধু মুঠতে এইটো যে নিবুকা মানুহৰ মনৰ কথা উলিওৱা এটা এক নম্বৰ উপায় হ'ল মদ তুমি বৰ সঁচা কথা কৈ দিলা মোৰ একদম মনে খাই দিছে গম পাইছা নে একদম মনে একদম বৰ খাই দিছে তোমাক কি উপহাৰ দিম মই এই কথাটো গম পাইছা নে হয় এইটো তুমি চবেই কৰে ডক্টৰে কৈছে ন এলকহল থকা মানুহৰ কৰোণা নহয় বুলি ন এইটো একদম সঁচা কথা ৰাইট ধন্যবাদ তোমাক বহুত ধন্যবাদ দিছোঁ সুন্দৰ নিদ্ৰা দিয়াত এক নম্বৰ মনেই সহায় কৰে কিয়নো তুমি মদ খাই কিবা আশাত পৰি কুকুৰে মুখত মুতি থৈ গ'লেও তুমি গম নাপাবা তুমি ইমানেই তোমাৰ ফুল টোপনি হৈ থাকিব গতিকে মদৰ নিচা তোমাৰ মদৰ পাৱাৰ ইমানেই বেছি যে তুমি তোমাৰ টোপনি কমলে তুমি মদ খোৱাৰ পাছত তোমাৰ টোপনি ইমান ধুনীয়া আহিব যে কুকুৰে ঘৰুৱা দিনৰ মুতি দিলেও তোমাৰ মুখত গম নাপায় হয় আমাৰ দেই কুকুৰবিলাকে কেতিয়াবাতো গাই পাই মুতিয়ে দিয়ে বাৰু মোক কেতিয়াবা মুতিছে বাৰু গাই পাই সেইবিলাক কিন্তু বৰ বেয়া কথা দেই হ'লেও মানে কি টোপনি ভাল আহে মই টোপনি কাৰণে একদম চাব্বা দিছোঁ বেটা তুমি বৰ ধুনীয়া কথা কৈছা টোপনি কিন্তু একদম ধুনীয়া টোপনি আহে গম পাইছা ইমান মই ৰাস্তাত পৰি আছোঁ মোক যে 2 বেট পিঠিত দি দিছে মই তেওঁ গম পোৱা নাই তাৰপাছত মোৰ যেতিয়া বেটা যেতিয়া নিচা পাতিছে তেতিয়া গম পাইছোঁ মোৰ পিঠিত বেটত পৰি আছে গম পাইছা নাই গতিকে একদম নিদ্ৰা কিন্তু ভাল দে তুমি এষাৰ কথা কিন্তু একদম ধুনীয়া কথা কৈছা কিন্তু দেই বহুত ক'লো কিন্তু এটা যদি মই মদৰ উপকাৰিতাৰ কথা নকৈ নাযাওঁ তেতিয়া মোক বহুতে বেয়া পাব গতিকে মই এটা কথা মদৰ উপকাৰিতাৰ কথা ক'ম মদৰ মানুহক এনেকুৱা এটা শক্তি যোনে নেকি বৈকুণ্ঠগামী হোৱাত বহুত সহায় কৰে যিটো মদ খালে মানুহে বেছি দিন জীয়াই থাকিবলৈ ইচ্ছা নকৰে বহুতে ভাবে মই বৈকুণ্ঠ হৈ কেতিয়া যাওঁ বহুতেতো ভাবে মোৰ টেনচন বহুত না মই সোনকালে মৰিব লাগে প্ৰতিদিনে মদ খাব লাগে মদ খাই সোনকালে বৈকুণ্ঠ হৈ হ'লে একদম মদেই সহায় কৰে এক নম্বৰ নাম্বাৰ 1 মদ আৰু মদ তুমি খাই যোৱাৰ বৈকুণ্ঠ হৈ যোৱা অতি সোনকালেই হ'বা গতিকে তুমি যদি বৈকুণ্ঠ হৈ হ'বলৈ মন আছে একমাত্ৰ মদেই সহায় কৰিব তাৰ বাহিৰে তুমি একোৱে সহায় কৰিব নোৱাৰা গতিকে মই বহুতো মদৰ উপকাৰিতাৰ ক'লো গতিকে ইয়াতে আমি 2 মদ আহি বিদায় মাগিছোঁ যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব নাপাহৰিব বাই